বেলিটোৱে হাঁহি আছে দেখিছানে বেলিটোৱে হাঁহি আছে নে এইটো তাৰ পাছত হল এটো আমি চালো দেই তাৰ পাছত এটা ভিডিও চাম ৰবা এটো আমাৰ লক্ষ্য মামায়ে পঠাইছে ৰবা দেই ভিডিওটো কোড গল সোলাৰ এক্লিপস আচ্ছা এটো ভিডিওটো চাই লোৱা এটো একদম হসা ভিডিও এনে এবোৰ মানে এনিমেশন কৰাবা তেনেকুৱা নহয় এটো ভিডিও চাই লবা আৰু যদি কিবা ধৰিব নোৱাৰা কবা মোক দেই এটো বেলিটো দেখিছানে এইটো জুনবাইটো চোৱা জুনবাইটো পাৰ হৈ যাব চাবা দেই এইটো দেখিলা জুনবাইটো পাৰ হৈ গল আকৌ এবাৰ চোৱা বেলিটো আৰু জুনবাইটো এটো একদম হেৰি ৰিয়েল হয় হেদিনা যে সূৰ্যগ্ৰহণ হৈছিলে যে সূৰ্যগ্ৰহণ সূৰ্যটোৰ সমুখেদি এইটো জুনবাইটো দেখিছা গৈছে কেনেকে চাটো চোৱা এইটো এতিয়া আমাৰ লক্ষ্য মামাই কোৱা কি হৈছিলে কি নাই হোৱা কোৱা ভিডিওটো চলো চালো কি বুজি পেলা তই কি বুজি পেলা চাই পেলাই মুনৰ শ্বেডাটো যেতিয়া হেৰি ওপৰত পৰে তেতিয়া এটা লাইনত পৰি যায় ন তেতিয়াহে হেৰি হৈছে সোলাৰ সূৰ্যগ্ৰহণ আচলতে সেইটো মুনৰ শ্বেডটো নহয় সেইটো মুনেই হয় সূৰ্যগ্ৰহণৰ তোমালোকে সূৰ্যগ্ৰহণৰ কথা কৈছে থাকে ন এতিয়া সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ কথা কৈছে সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ কিয় হয় ন মই কৈ আছো তোমালোকে এবাৰ শুনিলি তেতিয়া ডাউটটো তোমালোকৰ ক্লিয়াৰ হ'ব যেতিয়া আমাৰ চন্দ্ৰ সূৰ্য আৰু পৃথিৱী এই তিনিটা বস্তুত একে শাৰীতে আহে ওৱান লাইনত তেতিয়া গ্ৰহণ হয় এতিয়া সূৰ্যগ্ৰহণটো সিদিনা হৈ গ'ল কিন্তু সূৰ্যগ্ৰহণ হওঁতে কি হয় আমি পৃথিৱীখন আমি য'ত আছো তুমি চাইছো নাই পৃথিৱীখনৰ পৰা সূৰ্যৰ ফালে সেই সূৰ্যৰ ফালে যেতিয়া সূৰ্যটো আছে তাৰ মাজেদি চন্দ্ৰটো পাৰ হৈ যায় তোমালোকে ভিডিঅ'টো যেনেকে দেখিলা যে সেইটো চন্দ্ৰ হয় তেতিয়া চন্দ্ৰ সকলো সময় নহয় সেই গ্ৰহণৰ সময়তে একচুৱেলি আমাৰ এটা শাৰীতে আহে এনেকে সন্মুখতে এনেকে পাৰ হৈ যায় পাৰ হৈ যাওঁতে সূৰ্যটো আমি মানে তেতিয়া সেই মুহূৰ্তত আমি দেখা নোপোৱা নিচিনা হৈ যাওঁ যিটো আমি কওঁ যে এটা ঠাইত কাট খাই যায় সেই কাট খাই যোৱাটো তেতিয়া আমি কওঁ গ্ৰহণ লগা বুলি কওঁ এতিয়া তাৰ কি হয় দুটা বস্তু হয় এটাটো আমি চকুৰে এতিয়া তোমালোকে ভিডিঅ'ত যিটো দেখিলা সেইটো হৈছে চন্দ্ৰটো সন্মুখেদি পাৰ হৈ গ'ল মানে আমি যেতিয়া চাওঁ দেখিব যে বেলিটোৰ এটা অংশ কাট খাই আছে বা কেতিয়াবা সম্পূৰ্ণ সূৰ্যগ্ৰহণ হলে গোটেই বেলিটো নেদেখা নিচিনা হৈ যায় কেতিয়াবা আধা অংশ নেদেখে সেই এতিয়া যোনটো দৃশ্য দেখিলে সেইটো আংশিক সূৰ্যগ্ৰহণ বুলি কয় তোমাৰ এইটো আংশিকটোত অলপমান উৎসাই পেলাই গুচি গ'ল তাৰ ফলত কি হয় আকৌ চন্দ্ৰটো যেতিয়া তাৰ সন্মুখতে পাৰ হৈ যায় তাৰ যোনটো চাহ আছে শ্বেডো আছে সেইটো আমাৰ পৃথিৱীত পৰে কেতিয়াবা যিটো সম্পূৰ্ণ সূৰ্যগ্ৰহণ হয় তোমালোকে কোনোবাই সম্পূৰ্ণ সূৰ্যগ্ৰহণ দেখিছে এইটো আন্ধাৰ হৈ যায় দেখিছানে কোনোবাই দেখিছো ভিডিঅ' দেখিছে ন ৰিয়েলত দেখা নাই মই দেখিছো বাৰু মই সময় পৰাই দেখিছো কেতিয়াবা সম্পূৰ্ণ সূৰ্যগ্ৰহণ হলে দেখিবা যে দুপৰীয়া সময়টো যদি সম্পূৰ্ণ সূৰ্যগ্ৰহণ হয় একদম সন্ধিয়া নিচিনা হৈ যায় তোমাৰ সেইটো সময়ত কি হয় চন্দ্ৰটো সূৰ্যৰ সন্মুখলৈ গুচি আহে তাৰ ফলত তাৰ যোনটো শ্বেডো আছে চাহ আছে আমাৰ গোটেই পৃথিৱীৰ আমাৰ যোনটো অংশত লাইনত পৰে গোটেই পৃথিৱীখনত নহয় এই অংশত তোমাৰ আন্ধাৰ হৈ যায় আৰু আমি যেতিয়া সূৰ্যটো সেই চন্দ্ৰটো সন্মুখত অহাৰ কাৰণে আমি নেদেখা হৈ যাওঁ সেই গ্ৰহণ বুলি কয় তোমাৰ সেইটো হৈছে সূৰ্যগ্ৰহণ মানে সূৰ্যগ্ৰহণত কি হয় চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজত আহে তোমাৰ বুজিলা চন্দ্ৰটো সূৰ্য আৰু পৃথিৱীৰ মাজত আহে চন্দ্ৰগ্ৰহণত কি হয় চন্দ্ৰগ্ৰহণত কি হয় তোমাৰ এইটো সূৰ্যটো আছে নহয় এইটো সূৰ্য এইটো পৃথিৱী এইটো চন্দ্ৰ তিনিটা অবজেক্ট আছে বুলি ভাবিবা তাৰপিছত কি হয় তাৰ যোনটো সূৰ্যৰ পোহৰটো আমাৰ পৃথিৱীত পৰে পৃথিৱীৰ যোনটো চাহ আছে তোমাৰ এটা যিকোনো বস্তুৰ
শ্বেডো এটা পৰে আমি স্থিৰ হৈ থাকিলে সেই শ্বেডোটো গৈ পেলাই চন্দ্ৰত পৰেগৈ যে চন্দ্ৰত পৰাৰ কাৰণে কি হয় যে যিমান অংশ আমি চন্দ্ৰত পৰে সেই অংশটো আমি নেদেখা নিচিনা হওঁ মানে সূৰ্যগ্ৰহণত চন্দ্ৰৰ শ্বেডো আমাৰ পৃথিৱীত পৰে আৰু চন্দ্ৰগ্ৰহণত আমাৰ পৃথিৱীৰ শ্বেডো চন্দ্ৰত পৰে তোমাৰ গোটেই গ্ৰহণ বোলা বস্তুটো তোমাৰ সেই তিনিটা বস্তু যেতিয়া একে ঠাইত আহে এটাৰ চাহ সিটোত পৰা সেইটোকে আমি গ্ৰহণ বুলি কওঁ গ্ৰহণ অন্য একো নহয় আগতে আমি সৰু থাকোঁতে কৈছিলে যে গ্ৰহণ মানে কি আমাৰ ককা আইতাহঁতে কৈছিলে যে কোনোবা ৰাক্ষস আছিলে ৰাহু কেতু আছিলে ৰাক্ষসবোৰে সূৰ্যটোক গিলি দিয়ে তাৰপিছত আকৌ উশাহ বিচুত উলিয়াই দিয়ে মানে তেনেকে বুলি কয় কিন্তু সেইবিলাক মিছা কথা সেইবিলাক আমাৰ সাধু কথা সেইবোৰৰ কোনো বৈজ্ঞানিক যুক্তি নাই সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণত অন্য একো নাই এটা প্ৰাকৃতিক মানে এটা মহাজাগতিক ঘটনা যিটো তিনিটা গ্ৰহ নক্ষত্ৰ এটা উপগ্ৰহ সেইটো একে ঠাইত আহিলে তাৰ একোটো চাপ পৰে সেইটোৱেই হয় এতিয়া মই মাজতে আজিও মই লেকচাৰ এটা লিখিছিলো তোমালোক অকণ সৰু হৈ আছে তথাপিও তোমালোকে চাগে গম পাইছে এবাৰ মাহঁতেও কৈছে চাগে সূৰ্যগ্ৰহণ লাগিব সোনকালে ভাত খাই ল'বা ভাত পিছত খাবি এনেকে বুলি কৈছে নেকি কোনোবাই মাহঁতে কৈছে কৈছে নাই যে সূৰ্যগ্ৰহণ লাগিব সোনকালে ভাত খাই লওঁ কিহৰ কাৰণে কৈছে বাৰু কিন্তু আমাৰ আগৰ পৰা কিছুমান পৰম্পৰা চলি থাকে আমাৰ কালচাৰ চলি থাকে আমাৰ ককা আইতাৰ দিনৰ পৰা যে আমি কিছুমান নীতি নিয়ম চলন কৰি থাকো আমি ধৰা কওঁ যে এনেকুৱা হ'ব কিন্তু লাহে লাহে আমি যেতিয়া বিজ্ঞান পঢ়িলো চায়েন্স পঢ়িলো বা আমাৰ বিভিন্ন চাইন্টিষ্ট বিলাকে আমাৰ হেৰিবোৰ কৰিলে আৱিষ্কাৰবোৰ কৰিলে তেতিয়া আমি লাহে লাহে বস্তুবোৰ গম পাই আহি গ'লে জানো আগতে পৃথিৱীখন গোল আছিল বুলি কোৱা নাছিল চেপেটা আছিল বুলিহে কৈছিলে পৃথিৱীখন চেপেটা কাৰণ যিমান দূৰলৈকে দেখে হেৰিয়ে দেখে পিছত এতিয়া মানুহে গম পালে যে পৃথিৱীখন ঘূৰিলে পৃথিৱী দূৰৰ পৰা গোল হয় যেতিয়া দেখিলে মানে পৃথিৱীখন গোল হয় তেনেকে আমাৰ বিভিন্ন ধাৰণাবিলাক যেতিয়া বিজ্ঞানে অগ্ৰগতি কৰিলে আমাৰ ধাৰণাবোৰ সলনি হ'ল কিন্তু এতিয়াও কিছুমান ধাৰণা আমাৰ সলনি হোৱা নাই এতিয়াও আমাৰ ঠাইবিলাকত কোৱা হয় যে সূৰ্যগ্ৰহণত আমি ভাত খাব নাপায় সূৰ্যৰ কিছু সময়ত বেয়া ৰশ্মি আহে বুলি কিন্তু সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ সময়ত তেনেকুৱা কোনো ধৰণৰ বেয়া ৰশ্মি নাহে তোমালোকক মই এতিয়া যেনেকে দেখাই দিলো সূৰ্যটো সূৰ্যৰ জেগাতে থাকে তাৰ মাজত যেতিয়া চন্দ্ৰটো পাৰ হৈ যায় তাৰ ছাঁটো সদায় পৃথিৱীত পৰে এই সময়ত গ্ৰহণ বুলি সূৰ্যই বিশেষ একো ৰশ্মি তেওঁলোকে নিৰ্গত নকৰে তোমাৰ বা তেনেকুৱা ধৰণৰ সূৰ্য যি সদায় ৰেগুলাৰ তেওঁ আজি কোটি কোটি বছৰ হৈ গ'ল সূৰ্যৰ যিটো ৰেগুলাৰ ৰশ্মি প্ৰেৰণ কৰি থাকে সেইটোৱে সেইটো সময়তো প্ৰেৰণ কৰে মাত্ৰ প্ৰায় ঘটনা ঘটে তাৰ মাজত চন্দ্ৰটো পাৰ হৈ যাওঁতে তাৰ ছাঁটো পৃথিৱীত পৰে আৰু আমি চন্দ্ৰটো পাৰ হৈ যাওঁতে সূৰ্যটো আধা অংশ পাওঁ কেতিয়াবা সম্পূৰ্ণ নেদেখা হৈ যাওঁ বছ ইমানখিনিয়ে কথা সেইটো সময়ত তেনেকুৱা কোনো ধৰণৰ কথা নাই যে তাত বেয়া ৰশ্মি ওলাই তাত আমি বাহিৰলৈ গ'লে কিবা হ'ব বেয়া হ'ব বা বিভিন্ন ক্ষতিকাৰক ভাত খালে আমাৰ হেৰি হ'ব এইবোৰ আমাৰ আচলতে পৰম্পৰাহে তাৰ বৈজ্ঞানিকভাৱে কোনো ধৰণৰ সত্যতা নাই মই নিজেও এবাৰ সূৰ্যগ্ৰহণত মই নিজেও ভাত খাইছো মই সেইবিলাক যিহেতু আমি বিজ্ঞান পঢ়া মানুহ বিজ্ঞান পঢ়ি পেলাই আমি এইটো অন্ধবিশ্বাসৰ মাধ্যমে বুজিলো কিন্তু ধৰা আমাৰ অসমত বা বিভিন্ন ঠাইত এতিয়া আমাৰ নাজানে ন কথাবোৰ এতিয়া আমি সেইবোৰ যেতিয়া বিজ্ঞান পঢ়িম তেতিয়া তেওঁলোকক জনাব লাগিব যে এইটো ভুল হয় তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বৈজ্ঞানিক ব্যাখ্যা নাই যে সূৰ্যগ্ৰহণৰ সময়ত ভাত খাব নালাগে বা ভাতখিনি বিষাক্ত হৈ যায় বা তাৰ বেয়া ৰশ্মি আহে বেয়া ৰশ্মি একো নাহে সেই একে ৰশ্মি আহে যিটো সময়ত নৰ্মেল সময়ত সূৰ্যৰ পৃথিৱীত পৰে সেইটোতো আমাৰ পৰিয়ে থাকে সূৰ্যৰ পোহৰ পৃথিৱীত যদি নপৰে আমাৰ পৃথিৱীৰ উদ্ভিদৰ পৰা প্ৰাণী মানুহ যিমান জীৱ জন্তু আমি জীয়াই থাকিব নোৱাৰিম সূৰ্যৰ ৰশ্মি নেচেচাৰী লাগিবই আমাক তোমালোকে জানাই যে সূৰ্যৰ ৰশ্মিতেই গছবিলাকে দিনত যিমানখিনি আছে সালোক সংশ্লেষণ এইবিলাক কৰি লয় নহলে সূৰ্যৰ ৰশ্মি নহলে কৰিব নোৱাৰে তেনেকে গ্ৰহণৰ সময়তো একেই ৰশ্মি পঠিয়াই তাৰ কাৰণে বেলেগ কোনো ধৰণৰ বেয়া ক্ষতিকাৰক নহয় তেনেকে চন্দ্ৰত মই তোমালোকক ক'লো চন্দ্ৰত কি হয় পৃথিৱীৰ ছাঁটো গৈ চন্দ্ৰত পৰেগৈ তাততো একো ৰশ্মি অহাৰ কথাই নাই খালি ছাঁটো চন্দ্ৰত পৰেগৈ সেইকাৰণে আমি চন্দ্ৰটো নেদেখা নিচিনা হৈ যাওঁ এইটো সময়ত কোনো ধৰণৰ ৰশ্মিৰ মানে চন্দ্ৰৰ পৰা পৃথিৱীলৈ নাহেই পৃথিৱীৰ ছাঁটোহে চন্দ্ৰত পৰে কিন্তু আমাৰ ধৰা ধৰ্মীয় বা বিভিন্ন আগৰ পৰা কিছুমান সাধু কথা চলি থাকে যে খাব নাপায় এয়াটোৱে গিলি দিয়ে সেইটোৱে গিলি দিয়ে সেইবিলাক আচলতে যেতিয়া তোমালোকে বিজ্ঞান পঢ়িবা বা ডাঙৰ হলে তোমালোকে এষ্ট্ৰফিজিক্স বুলি এটা ছাবজেক্ট আছে তোমাৰ ফিজিক্সৰ মহাকাশৰ যোনবোৰ এষ্ট্ৰফিজিক্স আছে বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট হয় সেইটো যদি পঢ়া তোমালোকে তাত বুজিবা এনেও নৰ্মেল যোনবোৰ আৰ্টিকলছ আছে তোমালোকে ইউটিউবত ভিডিঅ'বোৰ চাবা তাত চালে বুজিবা যে এইবিলাক কথাৰ কোনো ধৰণৰ ধৰা সত্যতা নাই যে আৰু আমি এতিয়া আমাৰ যিহেতু আগৰ পৰা এটা পৰম্পৰা চলি আছে আমাৰ মাহঁতক আইতাহঁতক ককাহঁতক বুজাবলৈ অকমান দিগদাৰ হয় যে এনেকে তেওঁক যদি আমি কওঁ এতিয়া যে এইটো কথা নিশ্চয় খাব পাৰি
তেওঁলোকে প্ৰথমতে অকণমান আকোৰগোজ কৰিব যে যিকোনো পৰম্পৰা এটা যেতিয়া চলি থাকে সেইটো আমি নতুনত্ব আনিব হলে তেওঁলোকে অলপমান সুবিধাৰ সন্মুখীন হয় তেওঁলোকে ক'ব ইমান বছৰ বছৰ যুগ যুগ ধৰি মানুহে মানি আছে এতিয়া ঘপককে তই বেছি জানা হলি তই পঢ়িছ এনেকে বুলি ধৰণৰ কথা কয় কিন্তু কি হয় বিজ্ঞান যেতিয়া পঢ়ে তেনেকে বিভিন্ন বিজ্ঞানীবিলাকে গেলিলিওৱে যেতিয়া পৃথিৱীৰ গ্ৰহবিলাক আৱিষ্কাৰ কৰিছিলে গেলিলিক তেতিয়া পাগল বুলি কৈছিলে কৈছে বোলে এইটো পাগল মানুহ একো নাজানে পৃথিৱীখন গোল বুলি কওঁতেও সেইটো পাগল বুলি কৈছিলে তেতিয়া পিছত যেতিয়া মানুহে গম পালে তেতিয়া গম পালে নহয় পাগলটোতো সঁচা কথাই কৈছিলে কি আমি মানুহবোৰেহে দেৰিকে বুজি পাইছো মানে সেইকাৰণে বিজ্ঞানিক কথাবোৰ যেতিয়া নতুনকে মানুহে গম পায় অলপ অদ্ভুত ধৰণৰ চিন্তাধাৰা ভাবে আমিও যেহেতু আমি এতিয়া লাহে লাহে বিজ্ঞানৰ কথা পঢ়ো কিন্তু বিজ্ঞান অকল পঢ়িলে নহব নহয় আমাৰ প্ৰায়োগিক ক্ষেত্ৰত মানে প্ৰেক্টিকেল জানিব লাগিব হয় না প্ৰেক্টিকেল আমি ইউজ কৰিব লাগিব সেইটোৱে মূল কথা গ্ৰহণৰ কথাটো বুজি পালা এতিয়া অন্য একো নহয় চাৰ খেল হয় পৃথিৱীৰ চাহ চন্দ্ৰত পৰে চন্দ্ৰৰ চাহ পৃথিৱীত পৰে সিমানটোৱেই আৰু একো বেয়া বা ভাল নাই গ্ৰহণ দুই টাইপৰ হয় এটা আংশিক গ্ৰহণ হয় এটা হৈছে পূৰ্ণ মানে কমপ্লিট গ্ৰহণ লাগে সেইটোৱে আৰু তোমালোকৰ কিবা কুৱেশ্যন আছে যদি কোৱা সূৰ্যটো ৰোটেট কৰে নে সূৰ্যটো ব্লেক হোলটো কি হয় ব্লেক হোলটো মই ব্লেক হোলটো তোমালোকৰ প্ৰথমতে তোমালোকে সূৰ্য গ্ৰহণৰ কথাখিনি শুনা তাৰপিছত ব্লেক হোলৰ কথা সুধিবা আগতে এইখিনি ধুনীয়াকে সুধিম এইখিনি যেতিয়া ধুনীয়াকে বুজি পাই যাবা তাৰপিছত আমি ব্লেক হোল আকৌ আমি এই প্ৰতি কথা পাতি লওঁ তালৈ যাম সূৰ্য গ্ৰহণ চন্দ্ৰ গ্ৰহণৰ কথাখিনি কি হয় সূৰ্যটো ৰোটেট কৰে নে মানে ঘূৰে নে সূৰ্যটো নিজৰ কক্ষত ঘূৰা কথা কৈছা নে নিজৰ তোমাৰ অৰবিটত ঘূৰা কথা কৈছা অৰবিটত সূৰ্যটো পৃথিৱীৰ ব্ৰহ্মাণ্ডৰ আমাৰ ইউনিভাৰ্চৰ যিকোনো বস্তুৱে মভ কৰি থাকে কোনো বস্তু স্থিৰ নহয় কথাটো কি হয় তোমাৰ কোন কাৰ ফালে ঘূৰিব সেইটো এটা তোমাৰ ফৰ্মুলা আছে মানে ব্ৰহ্মাণ্ডৰ যিটো বস্তুৰ ওজন বেছি হয় সেই বস্তুটোৰ চাৰিওফালে কম ওজনৰ বস্তুটো ঘূৰে যেনেকে পৃথিৱী আৰু চন্দ্ৰ তাৰ ওজন কাৰ বেছি হয় চন্দ্ৰ আৰু পৃথিৱী এইটো কাৰণে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে এতিয়া পৃথিৱী আৰু সূৰ্য কাৰ ওজন বেছি পৃথিৱী ডাঙৰ না সূৰ্য ডাঙৰ সূৰ্য ডাঙৰ সূৰ্য পৃথিৱী ঘূৰে এনেকে সূৰ্যতকে ডাঙৰ এটা বস্তু আছে সেইটো হৈছে আমাৰ যোনখন তাৰকাৰাজ্য লগত তোমালোকে ক'লা যে আমাৰ তাৰকাৰাজ্যখনৰ নাম আছে হাতীপুতি তাৰকাৰাজ্য এই আমি হাতীপুতি তাৰকাৰাজ্য এখন ডাঙৰ তুমি এখন কাঁহী বুলি ভাবা সেই কাঁহীখনৰ এটা অংশত আমাৰ এই সৌৰজগতখন আমাৰ সূৰ্যটো আছে সেই সূৰ্যটোৰ সৌৰজগতখন সেই হাতীপুতি তাৰকাৰাজ্যৰ এটা কেন্দ্ৰ আছে তোমাৰ এই য'ত ব্লেক হোল আছে তুমি ক'লা ব্লেক হোল বুলি সেই কেন্দ্ৰ আছে তাৰ যোনটো ওজন আছে মাছ আছে সেইটো সূৰ্যতকে বহুত ডাঙৰ মানে এই কেন্দ্ৰৰ চাৰিওফালে আমাৰ সৌৰজগতখন আৰু গোটেই সূৰ্যটো ঘূৰি থাকে তোমাৰ মানে চব বস্তুৱে ইটোৰ সিটোৰ মানে অৰবিটত ঘূৰি থাকে তোমাৰ আমি সৌৰজগতখন আমাৰ সূৰ্যখন কাৰ চাৰিওফালে ঘূৰে আমাৰ হাতীপতি তাৰকাৰাজ্য যোনটো কেন্দ্ৰ আছে তাৰ চাৰিওফালে ঘূৰি থাকে কিন্তু ইটো বস্তু সিটোৰ এটা মানে কি আমি বস্তুটো আমাৰ কাৰণে সূৰ্যটো স্থিৰ কাৰণ গোটেই সৌৰজগতখন লগত লৈ একেলগে ঘূৰে যেনেকে তোমালোকে মেলাবিলাকত দেখিছা মীনা বজাৰ বিলাকত যেনেকে হেৰিটো ঘূৰি থাকে যে সিহঁতে এটা স্থিৰ প্লেট এখনতে ঘূৰি থাকে তাৰ কাৰণে সেইটো বস্তু স্থিৰ হৈ থাকে মানে তোমাৰ এনেকুৱা লাগিব তুমি বাহিৰৰ পৰা চালে সৌৰজগতখন হাতীপতিৰ চাৰিওফালে ঘূৰা যেন লাগিব কিন্তু আমি যিহেতু সৌৰজগতৰ ভিতৰত আছো আমাক লৈ পেলাই ঘূৰি আছে সেইকাৰণে আমাৰ কাৰণে সূৰ্য স্থিৰ কিন্তু এনেই সূৰ্য হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে ঘূৰি থাকে তোমাৰ বুজি পালা পালো নাই পোৱা যদি কোৱা আকৌ বুজাই দিম বুজি পালো আৰু অলপ আগতে তোমালোকে ক'লা যে হাতীপতি এটা তাৰকাৰাজ্য আমাৰ হাতীপতি তাৰকাৰাজ্যতে আমি আছো আমি এই যে হাতীপতি তাৰকাৰাজ্যখনৰ কথা যে আমি হাতীপতি তাৰকাৰাজ্যখনৰ ভিতৰতে আছো আমি এই হাতীপতি তাৰকাৰাজ্যখন এতিয়া সন্ধিয়া সময়ত তোমালোকে চাব পাৰা কেনেকে চাব পাৰা মই কৈছো তোমালোকে ভালকে শুনি ল'বা তোমালোকে সন্ধিয়া সময়ত অলপ যেতিয়া বতৰ ফৰকাল থাকে বতৰ পুৰা ফৰকাল হৈ থাকে আৰু ঘৰত অন্ধকাৰ দেখা ঘৰত বেছিয়ে দেখা নাপাবা লাইটৰ পোহৰ দেখা অন্ধকাৰ জেগাত যাবা ঘৰৰ দেউতাহঁতৰ লগত খুৰাহঁতৰ লগত গৈ পেলাই পথাৰ চথাৰ বা তেনেকুৱা অঞ্চলত যোনদিনাখন মানে অলপ চন্দ্ৰটো নাথাকে মানে অমাৱস্যাৰ আগে বা তেনেকুৱা কেইদিনত যে চন্দ্ৰ ওলালে কাৰণ পোহৰ হৈ যায় তুমি অলপ ধৰিব নোৱাৰিবা যেতিয়া আন্ধাৰ হৈ থাকে সেইটো সময়ত
তোমালোকে হেৰি চাইডৰ পৰা দেখিবা ৰ'বা দক্ষিণ আৰু উত্তৰমুৱাকে এনেকুৱা আকাশত তোমালোকে বগা ৰাস্তা এটা দেখা পাবা তোমাৰ ৰাস্তা টাইপৰ এটা বস্তু দেখা পাবা ওপৰত আকাশত চালে একদম মানে তুমি ভালকে অকণমান সময় চাই থাকিব লাগিব 3 মিনিট মান আকাশখন চাই থাকিলে লাহে লাহে বস্তুটো স্পষ্ট হৈ আহি থাকে দেখিবা যে কিবা ডাঙৰ ধোঁৱা তোমাৰ এটা বগা ৰাস্তা এটা দেখা পাবা সেইটো হৈছে আমাৰ হাতীৰ তাৰকা ৰাজ্যখনৰ এটা অংশ যিটো অংশ আমি পৃথিৱীৰ পৰা এই এনেকুৱা ঠাণ্ডা দিনত আমি দেখা পাওঁ মানে তোমালোকে বস্তুটো আজি এতিয়া অলপ দেৰি হ'ল তোমালোকে সন্ধিয়া সময়ত চাবা সন্ধিয়া সময়ত গৈ পেলাই কাইলৈ চাবা যদি বতৰ ফৰকাল হয় যদি চন্দ্ৰ নাই তেতিয়াহ'লে চাবা গৈ পেলাই এতিয়া সেই বস্তু দেখা পাবা ৰাস্তাৰ নিচিনা সেই হাতীপতিৰ নামটো কিয় দিলে জানা নাই আগতে আমাৰ আগতে যেতিয়া ককা আইতাহঁতৰ দিন আছিলে তেতিয়া সেই ৰাস্তাটোতে দেখা পায় সেইটো বহুত আগৰ পৰাই দেখা পায় বহুত হাজাৰ হাজাৰ বছৰৰ পৰা তেতিয়া তেওঁলোকে কৈছিলে যে তেতিয়া ভগৱান ইন্দ্ৰৰ যোনটো হাতী আছিলে সেইটো হাতী কৰিছিল এইটো হৈছে তোমাৰ শাস্ত্ৰবিলাকত বা ধৰ্মত বিশ্বাস কৰা এটা কথা কৈছিলে ভগৱান ইন্দ্ৰৰ সেইটো হাতী অহা যোৱা কৰা ৰাস্তা সেইটো কাৰণে তেনেকে বুলি মানিছিলে কিন্তু একচুৱেলি সেইটো হৈছে আমাৰ যোনখন তাৰকা ৰাজ্য আছে গেলেক্সি আছে সেই গেলেক্সিৰ এটা অংশ যি অংশটো আমি আদি চকুৰে দেখা পাওঁ মানে পৃথিৱীৰ পৰা সেইটো তোমালোকে চাইলে চাবাচোন অলপ যত্ন কৰিবা আৰু বুজি নাপালে মই তোমালোকক দেখুৱাই দিম ভালকে মোৰ দুখনৰ ফটো আছে মই তোমালোকক গ্ৰুপত দিম সিদিনাখনত ধৰি থৈছিলো মই মোবাইলত তুলি থোৱা ফটো আছে তোমালোকৰ সেইটো চাবা তোমালোকে মামা কোৱা খালি গ্ৰাউণ্ডত চাব পাৰিলে পথাৰতে চাব নেকি নহয় তোমালোকে ঘৰত যদি লাইট নুমুৱাই থোৱা থাকে তেতিয়া দেখা পাবা কাৰণ অঞ্চলটো অকণ অন্ধকাৰ হোৱাটো দৰকাৰ নহ'লে তোমালোকৰ কি হয় তোমালোকে জানাই যে যিটো বস্তু পোহৰটো ব্ৰাইটনেছ যেনেকে মোবাইলৰ ব্ৰাইটনেছটো বেছি হৈ থাকিলে চালে চকুটো চটপট খাই নাযায় জানো তোমাৰ তেনেকে আমাৰ মানে কি হয় পোহৰত থকাৰ পিছত আন্ধাৰলৈ গ'লে আমি বস্তুটো ভালকে দেখা নাপাওঁ যদি অন্ধকাৰ হয় অকণমান মুকলি জেগালৈ যোৱা তেতিয়াহ'লে পথাৰ অঞ্চল আমাৰ প্ৰায় পথাৰবোৰ থাকেই অকণমান দূৰলৈ গ'লে ৰাস্তাত য'ত মানুহৰ ঘৰৰ লাইট চাইট নপৰে সেই অঞ্চলৰ পৰা চাবা তেতিয়া ধুনীয়াকে দেখা পাবা তোমালোকৰ দেউতাহঁতেও জানিব তোমালোকৰ দেউতাহঁতে ককাহঁতে বৰ্তাহঁতেও জানিব এইটো বস্তু চিনি পায় তোমাৰ আগতে সেই আমাৰ আজিকালি আমি আজিকালি আকাশত নোচোৱা হ'ল আগতে প্ৰায় মানুহে জানে সেইবোৰ চিনি পায় তোমাৰ আৰু আগতে কি আছিলে আজিকালি গাঁওবোৰত লাইট হৈ গ'ল যে গোটেই ঘৰে ঘৰে লাইটবোৰ জ্বলাই থয় সেইটো কাৰণে আকাশখন দেখা নাপায় আগতে মানুহবোৰ এতিয়া মই সৰু থাকোতে তেতিয়া কাৰেণ্ট বহুত যায় কাৰেণ্ট গ'লে মানে চাকি জ্বলাই সেই চাকি জ্বলোৱাৰ সময়ত গোটেই গাঁওখন অন্ধকাৰ হৈ যায় তেতিয়া পুৰা আকাশখন আৰু এটা এটা তৰা এটা তোমাৰ হেৰি বৰ ধুনীয়াকে দেখা পায় মানে আজিকালি সেইটো লাইট পলিউশ্যন বুলি কয় লাইট পলিউশ্যন হোৱাৰ কাৰণে আমি আকাশখন ধুনীয়াকে দেখা নাপাওঁ তথাপিও অলপ যাবা তোমালোকে চাবলৈ যত্ন কৰিলে দেখা পাবা লক্ষ্য মামাক মই এটা প্ৰশ্ন সুধো দেই শুনিছা এই আমি যে হাতীপতি দেখা পাওঁ হাতীপতিটো কিবা বেল্টৰ নিচিনা সেইটো কাৰণে দেখা পাওঁ ন এটা মূৰত আমি আছো আমাৰ সৌৰজগতখন সেইকাৰণে আমি হাতীপতি দেখা পাওঁ নহ'লেতো দেখা নাপালোহেঁতেন আমি এটা মূৰত আছো মানে গোটেই হাতীপতিখন এনেকুৱা এখন গোল হাতীপতি এটা কেন্দ্ৰৰ পৰা এটা চুকত আমি আছো সেই চুকটোৰ পৰা নিয়াৰেষ্ট যোনটো চাইড আছে সেইটো আমি দেখা পাওঁ মানে এখন প্লেট কাঁহী এখনৰ ধৰক কাঁহী এখন আমি এটা চাইডত আছো চাইডৰ পৰা এটা চাইডটো আমাৰ এটা কোণ আমাৰ কাৰণে ওচৰত নহ'ব জানো যোনটো নিয়াৰেষ্ট চাইড হয় সেই নিয়াৰেষ্ট চাইডটো আমি দেখা পাওঁ বাকীবোৰ বহুত দূৰ হয় বহুত আলোক বৰ্ষত দূৰত আছে কাৰণে আমি দেখা নাপাওঁ সেই এটা অংশ আমি মানে এইটো সময়ত আমি দেখা পাওঁ তোমালোকে আৰু এটা ধুনীয়া বস্তু চাব পাৰা এতিয়া গম পোৱা নাই নাজানো মই এতিয়া বৰ্তমান সময়ত 3টা গ্ৰহ আমি আমাৰ পৃথিৱীৰ পৰা দেখা পাওঁ খালী চকুৰে এতিয়া বাহিৰলৈ গ'লেও দেখা পাবা এতিয়া আমি এই বছৰত মংগল গ্ৰহ বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহ এতিয়াও তোমালোকে বাহিৰত গৈ চোৱাগৈ তোমালোকে মংগল গ্ৰহ শনি গ্ৰহ মংগল গ্ৰহটো অলপ পিছত দেখিবা 10টামান বজাৰ পৰা তোমালোকে মংগল গ্ৰহটো দেখা পাবা খালী চকুৰে দেখা পাবা তাৰ কাৰণে একো প্ৰয়োজন নাই তোমালোকে পূব চাইডত চাবা পূব চাইডত প্ৰথমতে ৰঙা গ্ৰহ এটা শনি গ্ৰহ দেখিবা তাৰ পৰা অলপ মাজলৈ আহি থাকিলে তোমালোকে বৃহস্পতি গ্ৰহটো দেখিবা তাতকৈ অলপ সিফালে শনি গ্ৰহটো দেখিবা যোৱা বছৰ আমি 2টা গ্ৰহ খালী চকুৰে দেখা পাইছিলো শনি গ্ৰহ বৃহস্পতি গ্ৰহ এইবাৰ আমি 3টা গ্ৰহ দেখা পাই আছো মই কালিও চাইছো ৰাতি 10টা-11টা বজাত মংগল গ্ৰহটো তোমাৰ ধুনীয়াকে ওপৰলৈ আহি যায় মানে পূব দিশত প্ৰায় 30 ডিগ্ৰী মান ওপৰত তোমালোকে ধুনীয়াকে দেখা পাবা বৰ্তমান আমি মানে পৃথিৱী 4টা গ্ৰহ আমিতো আৰামত দেখা পাওঁ মানে ইয়াৰ পৰা ওলাই গৈ চাব পাৰা তোমালোকে আজিও আৰু কিবা কিবি আমাৰ সমদৰখিনি ওলাই গুচি যাব খুজিছে বাহিৰলৈ গ্ৰহ চাবলৈ
এজনে তুমি সোধা তোমাৰ নামটো কি আছিলে সুধিছিলা যে সৃষ্টি অ আমাৰ যে সূৰ্যটোৱে হেৰিটো ফালে ঘূৰে তেতিয়া বেলেগ ষ্টাৰ বিলাকেও চাগে ঘূৰি ফুৰে তেতিয়া আজিলৈকেও কেতিয়াবা গ্ৰহণৰ নিচিনা কিবা ঘটিব পাৰিবনে নে ঘটিছে ষ্টাৰবোৰ আছে আমাৰ তোমাৰ জগতত আমাৰ কি বুলি কয় আমাৰ হাতীপতি তাৰকা ৰাজ্যত মিল্কী গেলেক্সিত প্ৰায় 40,000 মান আমাৰ সূৰ্যৰ নিচিনা ষ্টাৰ আছে তোমাৰ সূৰ্যটো এটা ষ্টাৰ হয় প্ৰায় 40,000 ষ্টাৰ আছে কিন্তু আমাৰ সূৰ্যটোৰ শেষ হোৱাৰ পিছত আমাৰ চবতকে ওচৰৰ যোনটো ষ্টাৰ হয় যোনটো নক্ষত্ৰ হয় সেইটো আমাৰ পৰা প্ৰায় 4 আলোকবৰ্ষ দূৰত আছে তোমালোকে আলোকবৰ্ষ মানে বুজি পোৱা নাই আলোকবৰ্ষ হৈছে পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব মানে এক আলোকবৰ্ষ মানে লাইট ইয়াৰ্ছ বুলি কয় এক আলোকবৰ্ষ মানে কমচে কম 9.4 লাখ কোটি কিলোমিটাৰ নে কিমান মানে বহুত বেছি হয় তোমাৰ যিটো কেলকুলেট কৰিব আমি নোৱাৰো যোনটো তোমাৰ সূৰ্যৰ পিছত যোনটো ওচৰৰ আমাৰ নক্ষত্ৰ আছে মানে যোনটো ষ্টাৰ আছে তাৰ নামটো হৈছে প্ৰক্সিমা চেণ্টাউৰি তোমাৰ প্ৰক্সিমা চেণ্টাউৰি আলফা চেণ্টাউৰি তোমাৰ সেইটো মানে সেই যোনটো আমাৰ ষ্টাৰ আছে সূৰ্যৰ পিছত আমাৰ নিয়াৰেষ্ট ষ্টাৰটোৰ নাম আছে প্ৰক্সিমা চেণ্টাউৰি তোমাৰ সেইটো বহুত দূৰত আছে আমাৰ পৰা মানে আমাৰ তোমাৰ প্ৰতি ছেকেণ্ডত যদি আমি 3 লাখ কিলোমিটাৰ স্পীডত আমি গৈ থাকো তেতিয়াও সেই ষ্টাৰটো পাবলৈ আমাৰ 4 বছৰ লাগে মানে আমাৰ সাধাৰণতে আমাৰ স্পীডবোৰ 10 কিলোমিটাৰ পাৰ কিলোমিটাৰ হয় সেইটো আমাৰ কাৰণে ইম্পচিবল ইমানে দূৰত আছে সেইকাৰণে আমাৰ কি হয় ইটো ষ্টাৰৰ পৰা সিটো ষ্টাৰ যোনটো ডিষ্টেঞ্চ আছে বহুত বেছি আলোকবৰ্ষ হিচাপত দূৰত থাকে মানে গ্ৰহবিলাকৰে বেছি এতিয়া আমাৰ দেখিছা ওচৰতে চবতকৈ ওচৰত মঙ্গল গ্ৰহটো আছে মঙ্গল গ্ৰহটো কিমান দূৰত আছে আমাৰ সেইটো কাৰণে গ্ৰহবিলাকৰ ডিষ্টেঞ্চটো বেছি ষ্টাৰ বিলাকতো আৰু বহুত বেছি আলোকবৰ্ষ হিচাপত দূৰত থাকে সেইকাৰণে সেইটোৱে সেইটো প্ৰভাৱ নপৰে তোমাৰ এতিয়া আমি তোমালোকে এটা কথা জানা এতিয়া যে তোমালোকে ইমানবোৰ তৰা দেখিছা যিমান তৰা দেখিছা ৰাতি আকাশত প্ৰতিটোৱে সূৰ্যৰ নিচিনা এটা ষ্টাৰ হয় চব আমাৰ মিল্কী ৱে গেলেক্সি ৰাতি আকাশত এনেকৈ ওলাই গ'লে তোমালোকে ওপৰত যিমান চোৱা প্ৰত্যেকটোৱে এইটো একো একটা সূৰ্য তোমাৰ কিন্তু সেইটোকে মানে আমি তৰা নিচিনাকে দেখা পাইছো কাৰণ সেই বস্তুটো ইমানেই দূৰত আছে একদম সৰু হৈ গৈছে অকমানি লাইট এটাৰ নিচিনাকে আমি দেখা পাওঁ মানে কাৰণ ডিষ্টেঞ্চটোৰ কাৰণে সূৰ্যটো আমাৰ ওচৰত আছে কাৰণে আমি অনুভৱ কৰো যে ইমান দূৰত থকা বস্তুটো গ্ৰহণৰ প্ৰভাৱটো নপৰে মানে তোমাৰ কিন্তু যোনটো আমাৰ আছে তৰা এটা পোহৰটো আমি আমাৰ ইয়াত মানে খুব কমকে পৰে আৰু গোটেই গ্ৰহণৰ খেলটো হৈছে পোহৰ আৰু ছাৰ খেল ইমান তাৰ এফেক্টটো নপৰে কাৰণে আমি বেলেগ যোনবোৰ ষ্টাৰ আছে তাৰ গ্ৰহণ আমাৰ পৃথিৱীত নহয় মানে তোমাৰ অকল সূৰ্যটোহে হয় আৰু তাৰ এফেক্টটো বহুত কম হয় বুজিলা তৰাবিলাক পৃথিৱীত হয় ন কল কি কৈছা গ্ৰহটো ক'ত তৰাবিলাক তৰাবিলাক পৃথিৱীতকৈ ডাঙৰ নেকি গ্ৰহটো ক'ত গ'ল বহুত ডাঙৰ আমাৰ প্লুটোৰ কথাটো কম তৰাবিলাকৰ কথা কওঁ তৰাবিলাক তোমাৰ তৰা কাক কয় তৰা হৈছে নক্ষত্ৰ যাৰ নিজৰ পোহৰ আৰু ৰশ্মি আছে যেনেকে আমাৰ সূৰ্যটো পৃথিৱীতকে কিমান ডাঙৰ হ'ব বাৰু বহুত ডাঙৰ হয় প্ৰতিটো তৰাই পৃথিৱীতকে বহুত হাজাৰ গুণ ডাঙৰ আনকি কিছুমান তৰা আমি আকাশত দেখা পাওঁ এতিয়া আমি বাহিৰলৈ গ'লে সেইবোৰ সূৰ্যতকেও প্ৰায় 20,000 2,000 3,000 200 গুণ ডাঙৰ তোমাৰ আৰু গোটেই গেলেক্সিত বৰ্তমান বহুত ডাঙৰ তৰা আছে সূৰ্যতকে বহুত ডাঙৰ মানে তুমি ভাবিব নোৱাৰা সূৰ্যতকে 2,000 গুণ ডাঙৰ তৰা কিমান ডাঙৰ তৰা হ'ব সেইটো তোমাৰ তেনেকুৱা তৰা আছে তাৰ তুলনাত পৃথিৱীখন এটা ক্ষুদ্ৰ তৰা এটা বালিৰ নিচিনা এটা বস্তু মানে কাৰণ তোমাৰ সৌৰজগততে আমাৰ পৃথিৱীখন মানে বহুত সৰু এটা গ্ৰহ হয় তোমাৰ আৰু প্লুটোৰ কথা সুধিছিলা তুমি প্লুটোতো কোনেও যোৱা নাই প্লুটোৰ জেগাতে আছে প্লুটো তোমাৰ তাতেই আছে প্লুটো নিজৰ হেৰিতে কিন্তু প্লুটোক আগতে গ্ৰহ বুলি কৈছিল এতিয়া আমাৰ গ্ৰহৰ ঠাইত নাৰাখে মানে তোমাৰ তাৰ কিছুমান নিয়ম আছে আমাৰ সৌৰজগতত তোমাৰ গ্ৰহ বুলি ক'বলৈ কিছুমান নিয়ম ফ'ল' কৰিব লাগে সেই নিয়মবোৰ প্লুটোৱে ফ'ল' নকৰে সেইকাৰণে আগতে প্লুটোক আমাৰ 9টা গ্ৰহ বুলি কৈছিলে এতিয়া প্লুটোক মানে সেই গ্ৰহৰ ঠাইত নাৰাখে এতিয়া 8টা গ্ৰহ বুলি কয় তাৰ এটা মানে মেইন তোমাৰ কিহৰ কাৰণে নাৰাখে তাৰ এটা কাৰণ হৈছে মানে আমাৰ সৌৰজগতৰ গ্ৰহ হ'বলৈ তাৰ যোনটো কক্ষপথ হ'ব লাগে সেইটো মানে স্বাধীন হ'ব লাগে মানে সেই কক্ষপথটোৰ চাৰিওফালে সেই কক্ষপথটোক মানে বেলেগ কোনো গ্ৰহে বা উপগ্ৰহে ডিষ্টাৰ্ব কৰিব নালাগে কিন্তু যোনটো প্লুটোৰ কক্ষপথ হয় সেই কক্ষপথটোৰ নেপচুনৰ যোনটো কক্ষপথ আছে সি ডিষ্টাৰ্ব কৰে মাজে মাজে এটা জেগা আছে য'ত নেপচুন আৰু প্লুটোৰ কক্ষপথ মিক্স হৈছে তোমাৰ
সেই কেটাগৰ কিছুমান আৰু দুটামান হেৰি আছে যিবোৰ সেইকাৰণে সেই যোনটো গ্ৰহৰ যোনটো নিয়ম সেইবোৰ নিয়ম নামানে যাৰ কাৰণে প্লুটোক আমাৰ গ্ৰহৰ পৰা উলিয়াই দিয়া হৈছিলে প্ৰথমতে লৈ পেলাই সেইকাৰণে প্লুটো ক'লেও যোৱা নাই প্লুটোৰ জেগাতে আছে তাতে এতিয়া আমাৰ সূৰ্য চাৰিওফালে ঘূৰি আছে তোমাৰ সেইটো কাৰণে প্লুটো ক'লেও যোৱা নাই খালি গ্ৰহ নহয় মানে এতিয়া বুজিল প্লুটোকে মানে কি হয় ঠিক আছে প্লুটো ভূমিকম্প কৰ পৰা হয় ভূমিকম্প কৰ পৰা হয় এতিয়া একদম চিধা মহাকাশৰ পৰা পৃথিৱীৰ তলিলৈ গুচি যাব লাগিব এতিয়া আমি এটা আকাশত আছিলো প্লুটোত আছিলো গৈ চিধা এটা ভূমিকম্প আহিলে একদম পৃথিৱীৰ তলিলৈ যাব লাগিব আমি ভূমিকম্প কৰ পৰা হয় ভূমিকম্প পৃথিৱী আমাৰ তলৰ পৰা হয় পৃথিৱীৰ ভিতৰত ভূগৰ্ভ আছে যে ভূগৰ্ভৰ ভিতৰত তোমাৰ বহুত মানে তাতে তোমাৰ কয়লা পেট্ৰলিয়াম এইবিলাক বস্তুবিলাক আছে নাই তাত কেতিয়াবা আৰু কি হয় তাতে কিছুমান প্লেট আছে তোমাৰ প্লেট কিছুমান থাকে প্লেট মানে এনেকুৱা সৰু আমাৰ চাহ খোৱা প্লেট নহয় এখন প্লেট তোমাৰ এখন আমাৰ যোনবিলাক মহাদেশ আছে মহাদেশৰ নিচিনা ডাঙৰ ডাঙৰ সেই প্লেটবোৰ মুভ কৰি থাকে তোমাৰ এখন প্লেট সিখন প্লেটৰ কিছুমান ওচৰলৈ হৈ থাকে কিছুমান দূৰলৈ গৈ থাকে এনেকে যেতিয়া এখন প্লেট সিখন প্লেটৰ কেতিয়াবা কি হয় এনেকে আহি থাকে না কেতিয়াবা এনেকে পাৰ হৈ যাওঁতে ঘহনি খাই যায় তোমাৰ যেতিয়া এখন প্লেটে সিখন প্লেটৰ ঘহনি খায় তেতিয়া তাৰ ওপৰত যিখিনি ভূখণ্ড আছে মাটি আছে যিখন দেশ আছে বা যিখিনি ৰাজ্য আছে তাত তোমাৰ ভূমিকম্প আহে সৰুকে যদি বেছি জোৰত ঘহনি খায় তেতিয়াহ'লে বেছি জোৰত ভূমিকম্প আহে আৰু যদি কম জোৰত ঘহনি খায় তেতিয়াহ'লে কম হয় তেনেকে আমাৰ উত্তৰ পূৰ্বাঞ্চলত থাকো অসমত থাকো অসমৰ তলত তেনেকে তিনিখন প্লেট যোগ হৈছে তোমাৰ এখনৰ নাম ভাৰতীয় প্লেট ইণ্ডিয়ান প্লেট হয় এখন তোমাৰ ইউৰেছিয়া প্লেট বুলি কয় ইউৰেছিয়া শব্দটো আহিছে ইউৰোপ আৰু এছিয়া ইউৰেছিয়া যোনখন ইউৰোপ আমাৰ ওপৰৰ চাইনা গোটেইখিনি আছে যে আৰু এখন বৰ্মা চাইডৰ পৰা এখন প্লেট আছে সেই তিনিখন প্লেট আহি পেলাই আমাৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ তলত যোগ হৈছে সেই কেতিয়াবা সেই প্লেট তিনিখনে কি মানে এনেকে সংঘৰ্ষ হৈ থাকে সেইকাৰণে সংঘৰ্ষ হোৱাৰ কাৰণে আমাৰ অসমত হৈ গ'ল ম্যানমাৰত হৈ গ'ল বা অৰুণাচলত হৈ গ'ল তোমালোকে ভূমিকম্পবোৰ আহি থাকে যে কাৰণ আমাৰ তাতে তিনিখন প্লেট আছে তলত ভূমিকম্প অহাৰ মুখ্য কাৰণটো হৈছে প্লেট বিলাকৰ ইটোৱে সিটোৰ ওপৰত যেতিয়া পাৰ হৈ যায় তেতিয়া ঘহনি খায় তোমাৰ সেই ঘহনি যদি স্মুথ হয় তেতিয়াহ'লে ভূমিকম্প নাহে কিন্তু যদি স্মুথ নহয় তেতিয়াহ'লে ভূমিকম্প হয় মই মাজতে ৰখাইছো দেই চবেই শুনিবা মন দিবা এদিন কি কৰিম একদম 7টা বজাৰ পৰা 8টা বজালৈকে লক্ষ্য মামাক মাতিম যিমান প্ৰশ্ন আছে সুধিবা আমাৰ বহুত প্ৰশ্ন থাকে সদায় দেখো তোমালোকৰ প্ৰশ্ন বহুত থাকে আৰু আজি যেনেকৈ এতিয়া ভূমিকম্পৰ কথা সুধিলা তেনেকুৱা বহুত ভূমিকম্পৰ কথাটো মহাকাশৰ লগত ৰিলেটেড নহয় সেইকাৰণে এনেকুৱা প্ৰশ্নও সুধিব পাৰিবা এতিয়া মই দেখিছোঁ আমাৰ আৰুষ স্নেহধন্যা আৰু সমদৰ্শিনী চবৰে টোপনি আহিছে 8টা বাজিলে এটা কথা কোৱাচোন আমি যে এখন ছবি দেখিছিলোঁ এই ছবিখন যে আকৌ এবাৰ দেখাইছোঁ চাবা দেই ছবিখন কিনি গ'ল ছবিখন এতিয়া মই দেখাব নোৱাৰিম এই হাঁহি থকা যে বেলিটো আমাৰ সৰুখিনিয়ে দেখিছিলানে হাঁহি থকা বেলি এটা চবেই দেখিছিলানে হাঁহি আছিলে বেলি এটা এনেকে আচ্ছা তোমালোকে কিয় সোধা নাই কেনেকে হাঁহি আছে বেলিটোৱে লক্ষ্য মামাক সেইটো প্ৰশ্ন সোধা আৰু 8টা বাজিলে যিহেতু লক্ষ্য মামাই সেইটো ধুনীয়াকে উত্তৰ দিব তোমালোকে সোধা কালি কিয় হাঁহি আছে এনেই দেখোন নাহাঁহে এনেকে প্ৰশ্ন এটা সোধা সেইটো হাঁহি থকাটো কি হৈছে জানা সূৰ্যত তোমাৰ এতিয়া অলপ আগতে তোমালোকৰ মেমে ক'লে যে তাতে সূৰ্যত কিছুমান মানে হেৰি হৈ থাকে জানো ৰিয়েকশ্যন হিলিয়াম আৰু হাইড্ৰজেনৰ তাত কিছুমান তাত ধুমুহা নিচিনা বস্তু চলি থাকে তোমাৰ কিছুমান জেগাত সেই যে যোনবোৰ সূৰ্যটোৰ তোমালোকে ফটোখন চাবা তাতে কিছুমান ক'লা ক'লা অঞ্চল আছে তোমাৰ ক'লা অঞ্চল আছে কিছুমানত বেছি হালধীয়া আছে য'ত ক'লা অঞ্চল দেখা পায় সেই অঞ্চলটো হৈছে তোমাৰ তাত উষ্ণতাটো কম টেম্পাৰেচাৰটো কম তাত য'ত টেম্পাৰেচাৰটো কম হয় তাত তোমালোকে ক'লা ক'লা দেখা পায় যেনেকে তোমালোকে চৌকাত তোমালোকে আঙুঠা থাকিলে চাবাচোন যোনখিনি ৰঙা বেছিকে জ্বলি থাকে সেইখিনি ৰঙা দেখা পায় তাৰ মাজত ক'লা ক'লা অংশ দেখা পায় য'ত মানে আমাৰ টেম্পাৰেচাৰটো উষ্ণতাটো কম হয় সেই যোনখিনি ক'লা অংশ হয় সেই ক'লা অংশবিলাকত দেখা গৈছে এনেকুৱা আৰু সেই সময়ত ধুমুহাটোৰ অৱস্থাটো এনেকুৱা অৱস্থাত আছিলে যে সূৰ্যটোক হাঁহি থকা নিচিনা লাগিছে হাঁহি থকা নাই তাৰ ভিতৰত তোমাৰ তেনেকুৱা লাগিছে যে সূৰ্যটোৱে হাঁহি আছে কিন্তু তাৰ সেই জুইৰে এটা মানে তাত বিভিন্ন তোমাৰ বতাহ হৈ থাকে ধুমুহা হৈ থাকে যে সেই মুহূৰ্তত সেই ধুমুহাটোৰ যোনটো তাৰ ষ্টাইল আছিলে তোমাৰ সেই মুহূৰ্তত সেইটো ৰূপত আছিলে সেইটোৰ ওপৰত থাকোঁতেই তোমাৰ যোনটো নাছা আছে তোমাৰ আমেৰিকাৰ
নাসা বুলি যোনটো স্পেচ অৰ্গানাইজেশ্যন আছে তেওঁলোকে ফটো তুলিছিলে তেওঁলোকে তেতিয়া অবজাৰ্ভ কৰিছিলে যে সূৰ্যটো তেতিয়া 60 টকা লাগিছিলে মানে তাত তেওঁলোকে কৈছে সূৰ্যটো এতিয়া মানে ফটোখন তুলি যে সূৰ্যটো আজি বৰ 60 টকা নিচিনা লাগিছিলে সেইটোৱে তোমাৰ মানে সেই সময়ত সেইটো স্কেলত ধুমুহা হৈ আছে তাত ধুমুহাও চলি থাকে তোমাৰ সূৰ্যৰ ভিতৰত আৰু সেইবিলাক বিকিৰণ বিলাক আছে ফটোবিলাক ভালকে চাবা ফটোখন তাতে দেখিবা একদম মানে কিমান জুই জ্বলি থকা দেখা পায় সেই গোটেই প্ৰক্ৰিয়াটো তোমালোকে অলপ চাব লাগিব ইউটিউবত চাবাচোন তোমাৰ সূৰ্যৰ ৰিয়েল ফুটেজ বিলাক তেওঁলোকে আমাৰ স্পেচ অৰ্গানাইজেশ্যন বিলাকে সিহঁতে শ্বেয়াৰ কৰি তেতিয়া তোমালোকে বুজিবা যে সূৰ্যৰ ভিতৰত কেনেকে মানে কি হৈ থাকে গোটেই প্ৰক্ৰিয়াবোৰ বুজি পালানে সবে আচ্ছা মোক এটা কথা কোৱা লক্ষ্য মামা আজিলৈকে দুবাৰ আহিলে দেই আৰু তোমালোকৰ বহুত প্ৰশ্ন থাকে এবাৰ 3 নম্বৰ বাৰ তোমালোকক মই এটা কথা কওঁ যে যিকোনো প্ৰশ্ন থাকিলে তোমালোকে লিখি দিবা নাইবা ভিডিঅ' এটা বনাই দিবা নাইবা ৰেকৰ্ডিং কৰি হ'লেও দিবা লক্ষ্য মামাক দি দিম তোমালোকে ধুনীয়াকৈ পাতিব পাৰিবা কিন্তু তোমালোকে সেইটো কাম নকৰা কিয় নকৰা সেইটো কোৱাচোন কৰ্মশালা হৈ যোৱাৰ পিছত পাহৰি যোৱা নেকি কি হয় কোৱা এনেকুৱা কিয় হয় কোৱাচোন আজিৰ পিছত তোমালোকৰ যিমান প্ৰশ্ন আছে সেই প্ৰশ্নখিনি ৰেকৰ্ডিং কৰি হ'লেও গ্ৰুপত আমাৰ লক্ষ্য মামা আছে ৰেকৰ্ডিং কৰি হ'লেও যিকোনো প্ৰশ্ন স্পেচ ৰিলেটেড হওক এটা ভূমিকম্পৰ কথা সুধিলা তোমালোকে এইটো এই যে তোমালোকে এই সুবিধাটো পাইছা এই ধৰা প্ৰশ্ন সুধিব পাৰা বা এই যে সুবিধাখিনি পাইছা যি মন যায় সুধিব পাৰা তাৰ সুবিধাটো লোৱা তোমালোকে গম পাইছানে ধৰা তোমালোকে কিবা অংক এটাই পৰা নাই কিবা এটা যিকোনো প্ৰশ্ন এনি কুৱেশ্যনছ মানে ক'লো নহয় যিকোনো তোমালোকে গ্ৰুপত ৰেকৰ্ডিং কৰিও দি দিবা আমি সব আছোঁ আৰু আমাৰ গ্ৰুপত তুমি চাবা সব ক্ষেত্ৰৰে মানুহ আছে তুমি যদি চিনেমা জগতৰ কিবা কথা সুধিব পাৰা তাৰ উত্তৰ দিয়াও মানুহ আছে বোলে তোমালোকৰ কিবা এটা বস্তু বনাব লাগে এনিমেশ্যন কৰিব লাগে এনিমেশ্যন কৰা মানুহো আছে প্ৰত্যেক ক্ষেত্ৰৰে মানুহ আছে বিজ্ঞানৰ কথা ক'বলৈ লক্ষ্য মামা আছেই আখৰ কিবা এটা বোলে জনা নাই কিবা এনেকুৱা সেইটোত মই আছোঁ মৌচুমী মাহী আছে কবিতা আবৃত্তি বোলে কিবা এটা উচ্চাৰণ তোমালোকে কৰিব জনা নাই এই সমস্যাটো সুধি লওঁ যিকোনো ক্ষেত্ৰত তোমালোকে অকণো এটা কথাই গম পাবা যে যিকোনো প্ৰশ্নৰ সঠিক উত্তৰ যদি লাগে তোমালোকে জাষ্ট ৰেকৰ্ডিংটো টিপিবা আৰু প্ৰশ্ন সুধি দিবা কৰিবানে সবেই সেইটো কাম কৰিবা এটা ক্ষেত্ৰত কেতিয়াও পিছ হুমুকি নাথাকিবা যে প্ৰশ্ন সোধাৰ ক্ষেত্ৰত প্ৰশ্ন যিয়েই নহওক প্ৰশ্ন সুধিবা হ'ব স্নেহ ধন্যা স্নেহ কোৱা সূৰ্যটো তৰা হয় বুলি গম পাওঁ পিছে সূৰ্যটো তৰাৰ নিচিনা সৰু কিয় নহয় সূৰ্যটো তৰাৰ নিচিনা এইটো কাৰণে সৰু নহয় সূৰ্যটো আমাৰ একেবাৰে ওচৰত আছে তোমাৰ হয় নহয় বেছি দূৰত নাই নহয় আমাৰ পৰা সেইটো কাৰণে আমি ইমান ডাঙৰ দেখা পাওঁ সূৰ্যটো যদি আমাৰ পৰা তেনেকে অন্য তৰাবিলাকৰ থাকে বহুত আলোক বৰ্ষত দূৰত থাকে তেতিয়া আমি সূৰ্যটো তৰাৰ নিচিনাকে দেখা পাওঁ তৰা এইটো কাৰণে তৰাৰ নিচিনাকে দেখা নাপাওঁ সূৰ্যটো আমাৰ ওচৰত আছে ওচৰত যিমান ওচৰত থাকিবা সেই বাকী যিমানবোৰ আদিয়াক্ষৰ তৰা আছে কিবা সেইবোৰ তৰা ওচৰলৈ যদি তোমালোকে যোৱা সূৰ্যটো নিচিনাকে দেখা পাবা ওচৰত থকাৰ কাৰণে আমি তেনেকে দেখা পাওঁ বুজিলা দূৰ হৈ গ'লে সূৰ্যটো যিমান দূৰলৈ গুচি যাব আমি তৰাৰ নিচিনা দেখা পাম আমি বহুত দূৰলৈ যদি গুচি যাওঁ তেতিয়াহ'লে সূৰ্যটো এনেকুৱা লাগিব যিটো তৰা এটা তোমাৰ তেনেকুৱা লাগিব পৃথিৱীখনটো দেখাই নাপাওঁ আমি বুজিলো সমদৰ্শিনী এটা প্ৰশ্ন আছে হেনো সোধা চন্দ্ৰটো যে আধাটো কিয় হৈ থাকে বাকীখন কিয় নোলায় কি হৈ থাকে চন্দ্ৰটো যে আধাটো ওলাই থাকে যে আধাটো ক'ত গ'লনো আধাটো গোটেইটো সম্পূৰ্ণকে ওলাই দেখোন পূৰ্ণিমা দিনাখন নহয় জানো পূৰ্ণিমা দিনাখন সম্পূৰ্ণকে ওলাই নহয় পূৰ্ণিমাৰ দিনা ওলাই তাৰপিছত পূৰ্ণিমাৰ দিনাৰ পিছত যে এনেকুৱা হৈ যায় সেইটো কিয় হয় সুধিছে এই যে তোমাৰ কি বুলি কয় এইটো এনেকুৱা হৈ গুচি যায় যে কাচি জোন কিয় মানে কাচি জোন হয় যে মই তোমালোকৰ এটা ভিডিঅ' আছে মই ভিডিঅ' এটা বুজাই দিছিলো মই ভিডিঅ'টো সেইটো মই গ্ৰুপত লিংকটো দি দিম মোৰ পেজত মই কৰিছিলো
সেইটো এটা বল এটা লৈ পেলাই মই কেনেকে হয় মই বস্তুটো বুজাই দিছো সেইটো মই দি দিম তোমালোকে এনেকে মুখৰে পেলাই বুজি নাপাবা সেই প্ৰক্ৰিয়াটো যেতিয়া চাবা তেতিয়া বুজি পাবা সেইটো এনেকে চাই ল'বা তেতিয়া বুজিবা যে সেই কাচি জোনৰ নিচিনা কেলে হয় কোনোবা সময়ত আধাটো দেখা পাওঁ কেতিয়াবা আমি নেদেখাই হৈ যাওঁ বা পূৰ্ণিমা সময়ত আমি গোটেই খণ্ডটো কিয় দেখা পাওঁ গোটেই প্ৰক্ৰিয়াটো একদম ধুনীয়াকে ভিডিঅ'টো চালে এবাৰ কি কৰিবা ঘৰত ভিডিঅ'টো চাবা চাই পেলাই এটা বল ল'বা বল বা যিকোনো এটা বস্তু ল'বা এটা চাকি এটা ল'বা চাকিটো লৈ পেলাই এবাৰ নিজে কৰি চাবা তেতিয়া একদম ধুনীয়াকে বুজি পাই যাবা যে কিয় তোমাৰ সূৰ্যত পূৰ্ণিমা কিয় হয় কাচি জোন কিয় হয় অমাৱস্যা কিয় হয় ধুনীয়াকে বুজি পাই যাবা মই ভিডিঅ'ৰ লিংকটো আজি অলপ পিছত দি দিম মই ঠিক আছে মুভমেন্টটো ওয়েক্সিং আৰু উইনিং কয় ন কোনটো এই মানে কোনটো যে সৰু হৈ যায় আৰু ডাঙৰ হয় যোনটো মুভমেন্টটো মানে মুনৰ মানে সৰু নহয় নহয় তোমাৰ আধা হৈ যায় বা কমি যায় তেনেকুৱাহে হয় সেইটোত মানে কি কয় ওয়েক্সিং আৰু উইনিং কয় নে কিবা বেলেগো কয় মই চাই তোমাক জনাম ৰ'বা কি কৈছা মই কুৱেশ্যনটো হেৰি কৰিব পৰা নাই বাৰু কুৱেশ্যনটো মই তোমাক হেৰি হোৱা নাই মই ভালকে বুজি পোৱা নাই চাগে মই তোমাক চাই পেলাই মই কৈ দিম এইটো বস্তু কি হয় তুমি যোনটো কুৱেশ্যন কৰিছা মই চাগে বুজি পোৱা নাই তুমি কি সুধিব বিচাৰিছা মোক আচ্ছা আজি এতিয়া 8:09 হ'ল নহয় আকৌ এদিন আমি লক্ষ্য মামাক মাতিম দেই হ'বনে আৰু কাৰোবাৰ টোপনি আহিছে নি বাৰু স্নেহ ধন্যাৰ টোপনি আহিছে আচ্ছা এতিয়া যে সদায় কোৱাৰ নিচিনাকৈ এটা কথা বৰ্ণিল কোৱা তোমালোকে এতিয়া হেৰি নাচাবা খালি দেই মোবাইল টিভি আৰু নাচাবা বৰ্ণিলে কিবা ক'ব খুজিছা কোৱা বৰ্ণিল কোৱা টোপনি আহিছে তুমি লেফ্ট মাৰি দিয়া আমি এতিয়া শেষ কৰিমেই শেষ কৰিবৰে হ'ল দেই আমি শেষ কৰিয়ে আছোঁ দেই টোপনি আহিছে হেনো বৰ্ণিলৰ দেৰি হৈ গৈছেগৈ ঠিক আছে আমি লক্ষ্য মামাক চবেই থেংক ইউ দিয়া লক্ষ্য মামাক ধন্যবাদ মামা এনেকৈ কোৱা ধন্যবাদ নমস্কাৰ জ্ঞানতীৰ্থ অনলাইন স্কুললৈ আমি আজি নিমন্ত্ৰণ জনাইছিলোঁ লক্ষ্যজ্যোতি নাথক আজি তৃতীয়বাৰৰ কাৰণে তেখেত আমাৰ কৰ্মশালাত উপস্থিত হয় আৰু আমাৰ ল'ৰা ছোৱালীসকলৰ সৈতে মত বিনিময় কৰে মহাকাশৰ বিভিন্ন পৰিঘটনা যেনে সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ এই বিভিন্ন ধৰণৰ কথাবোৰৰ বিষয়ে আমি কৰ্মশালাত আলোচনা কৰোঁ আপোনালোকে যদি জ্ঞানতীৰ্থ অনলাইন স্কুলৰ সৈতে জড়িত হ'ব খোজে তেতিয়াহ'লে 7086028254 এই নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ